ট্ৰেইনখন গৈ আছে, ট্ৰেইনখন দেখাব নোৱাৰিলোঁ। ট্ৰেইনৰ মাতটো উঠিছে। আমি পাছফালৰ পৰা আমি দোকানলৈ যামগৈ এতিয়া। অকণমান ট্ৰেইনখন আহিলে বোলো ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিম। পাছফালে ট্ৰেইনৰ শব্দটো দেখালোঁ, অকণমান ট্ৰেইনখন ওলালে বাৰু। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে কমেণ্ট কৰিব, আপোনালোকে মোক লাইক কৰিব, শ্বেয়াৰ কৰিব। দেহা আৰু মই, দেহা আজি মেখেলা চাদৰ পিন্ধিছে ৰিলছ বনাবলৈ। আপোনালোকে ৰিলছবিলাক কেনেকুৱা হৈছে চাই পেলাই ক'বচোন। ৰিলছখিনি তাই মেখেলা চাদৰ পিন্ধি খুব ভাল পায় দেহাই। দেহাক কেনেকুৱা লাগিছে বাৰু মেখেলা চাদৰ পিন্ধিলে? দেহাই কৈ আছে মোৰ ডাঙৰ ছোৱালী যেন লাগিছে, হয় নহয় বাৰু? আপোনালোকে কমেণ্ট কৰিব মোক কেনেকুৱা আছে। ইয়াৰ মাজতে আপোনালোকৰ ৰিলছ এটা দেখুৱাই লওঁ। ভিডিঅ'টো যোৱাকালিয়ে আৰম্ভ কৰি থৈছিলোঁ। স্কুলৰ পৰা আহি আকৌ আজি ভিডিঅ'টো বনালোঁ অকণমান। সকলোৱে মোৰ ইনষ্টাগ্ৰামত গৈ ৰিলছবোৰ চাব মই বনোৱা যোৱাকালি, আৰু লগতে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব। আৰু মোৰ ইনষ্টাগ্ৰামটো লঞ্চিপ্ৰায়া নেওক বুলি আছে। আমি ৰাস্তালৈ আহিছোঁ, ৰাস্তাতে বোলো অকণমান ভিডিঅ'টো এইখিনিতে অকণমান কৰি আমি দোকানলৈ যাওঁগৈ এতিয়া, এনেকৈ ভাবিলোঁ। সেইকাৰণে ৰাস্তাতে ভিডিঅ'ত অকণমান আকৌ কথা পাতিলোঁ। যোৱাকালি ভিডিঅ'টো আচলতে এতিয়া আজিও নহ'ব, কাইলৈহে যাব চাগে। যোৱাকালি এখেতসকল আহিলে ৰাস্তাতে আমি ভিডিঅ' কৰোঁতে, তেখেতসকলে আমাৰ ঘৰৰ কাষতে ভিঅ' মিটিং, এই 5গৰাকী অকণমান ফটো উঠিম বুলি ক'লে, ফটো মাৰিলোঁ। লগ পাই ভালো লাগিছে, যিমান হ'লেও ওচৰৰ মানুহ তেনেকৈ দোকানত লগ পাওঁ বাৰু। তেখেতসকলৰো ভাল লাগিছে বুলি কৈছে। এনেদৰে লগ পালে ভাল লাগে আৰু মানুহখিনিও বহুত ফূৰ্তিওলা মানুহ, সেইটো কাৰণে বেছি ভাল লাগে আৰু। ভাল লাগিল তোমাক লগ পাই। তোমাক সদায় দোকানতহে লগ পাওঁ, আজি ঘৰত লগ পালোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। 4-5 মিনিট লাগে নাই? 4-5 মিনিটত আমি এইকণতে সদায় ভিডিঅ' কৰোঁ। যিহেতু এইকণতে আমি দোকানলৈ আহোঁ আৰু যাওঁ, এইটো ৰাস্তাতেই। এইটো ৰাস্তা নহ'লে নহয়, ঘৰৰ পৰা ভিডিঅ' আৰম্ভ কৰা নহয়েই সদায়। এয়া ৰাস্তাতে অকণমান আহিছোঁ, আহোঁতে কথা পাতিছোঁ। দোকানত গৈ পেলাই আকৌ হাতত বা কি চুব লাগিব, মোৰ হাতে মোবাইলটো চুব পাৰিম নে নোৱাৰিমে। সেইকাৰণে ৰাস্তাটোতে আহোঁতে আৰু যাওঁতে ভিডিঅ'টো কৰিবলৈ ভাল পাওঁ। কিন্তু সদায় একেটা ৰাস্তাতে ভিডিঅ' অহা যোৱা কৰি পেলাই বনাবলৈও বেয়া লাগে। তথাপিতো আৰম্ভ কৰিছোঁ। যোৱাকালি ভিডিঅ'কণ আপোনালোকক দেখাম। যোৱাকালি আমি আৰম্ভ কৰিছিলোঁ, তাৰপৰা আজি যোৱাকালি দেহা মেখেলা চাদৰ পিন্ধি আছিলে পালোঁহি এতিয়া। এয়া ককা আৰু মই, এয়া চাওক ককা আহিছে। আমাৰ ককা বহুত লাজ কৰে দেই, ককাক ক'বলৈ কৈ আছোঁ নকয়। আমাৰ ককাই ইমান নাজানে, সেইকাৰণে মই ক'বলৈ কৈ আছোঁ। ককাই নকওঁ কৈ আছে মোক। মই কৈছোঁ কোৱা, ককা কৈছে নকওঁ কৈ আছে আৰু। আপোনালোকে ভিডিঅ'টো চাব বুলি কোৱা, আপোনালোকে ভিডিঅ'টো চাব বুলি কোৱা। ডাঙৰ মামাহঁতে চাব এইটো, কোৱা কেনেকৈ পঠিয়াই দিম আকৌ ডাঙৰ মামালৈ। কোৱা আপোনালোকে ভিডিঅ'টো চাব বুলি কোৱা। ভিডিঅ' চাব। দোকান পালোঁহি। দোকান পাই পেলাই দোকান খুলি চিঙেৰাও বনালোঁ। তেনেকুৱাতে ভণ্টিহঁত দেখিলোঁ, মামাৰ ছোৱালী হয়। বহুত দিন দেখা নাই, তেওঁলোকক লগ পাই ভাল লাগিছে। আৰু আজি দোকানলৈ আহিব সময় ৰাস্তাটো 6গৰাকী লগ পায়ো ভাল লাগিলে। তেখেতসকলক লগ পাওঁ, তথাপিতো একেলগতে পোৱাৰ কাৰণে বেছি ভাল লাগিলে। সেইকাৰণে অকণমান ভণ্টিহঁতৰ লগত ভিডিঅ' কৰিম বুলি মই আকৌ অকণমান মোবাইলটো হাতত লৈছোঁ। চিঙৰা বনোৱা এৰি পেলাই তাতে এয়া মোৰ ভণ্টিহঁতৰ লগত অকণমান ভিডিঅ' কৰিছোঁ। এয়া মামাৰ বোৱাৰী আৰু মামাৰ ছোৱালী লগ পালোঁ, সেইকাৰণে অকণ ভিডিঅ' দেখাইছোঁ। আৰু এইজনী ভণ্টি, মোৰ মামাৰ ছোৱালী, আৰু এইজনী মামাৰ বোৱাৰী হয়, ভতিজা আৰু ভাই বোৱাৰী হ'ব। ভণ্টি ছোৱালী ভাগিন হয়নে? নাছিলা আজি স্কুলত? গান গাইছিলা নি? গাইছিলা? তুমি চাব পাৰিবা নিজকে। হাঁহি দিছে।
তেনেকে হাঁহি দিছে কাটি দিলো দোকানৰ পৰা আহি মায়ে ভাত পানী বনালে এয়া ভাত খাবলৈ লৈছোঁ মই খাই দেখুৱাম বাৰু আপোনালোকক ইয়াক খাই দেখুৱাইছোঁ ৰ'ব ইয়াক খাই আছোঁ খাই ভাল লাগিছে বাৰু আলু ভাজি আছে তাৰপৰা এয়া ভাতে এয়া আলু ভাজি এয়া মাছ তাৰপৰা এয়া শাকৰ আঞ্জা এয়া দালি এয়া মাছৰ শাক পালেং শাক বনাইছিলে মাছৰ লগত খাই চাওঁচোন কেনেকুৱা লাগিছে এয়া দেখুৱাই দিছে আপোনালোকক এবাৰ এতিয়া শাকৰ আঞ্জাকণে খাই চাওঁচোন কেনেকুৱা লাগে ভাল লাগিছে খাই বাৰু শাকৰ আঞ্জাকণ এতিয়া দালি অকণমান খাই চাওঁ কেনেকুৱা লাগিছে মই বাৰু দালি খাই ভালেই পাওঁ এনেও দালিও খাই ভাল লাগিছে বাৰু খাইছোঁ দালিও এয়া মায়ে খাবলৈ লৈছে ভাত ময়ো খাবলৈ লৈছোঁ আমি দুইজনীয়ে ভাত খাই আছোঁ খাই আমি ভাত খাই আছোঁ দেহাই মোৰ ফালেও কেমেৰাটো ঘূৰাই দিছে ভাত খাবলৈ দেখাব লাগে বোলে মই দেহাৰ লগতে ময়ো খাই লওঁ ভাত এইয়া মই খাই দালি ভাত মায়ে দালিয়ে খাই আছে ভাত ময়ো খাইছোঁ বাৰু দালিয়ে মই দালি খাই বেছিকৈ ভাল পাওঁ মায়ে আকৌ শাক খাই ভাল পায় বেছিকৈ দেই শাক আমাৰ ঘৰত অলপ অলপ শাক হৈছে আপোনালোকৰ হৈছেনে বাৰু শাক আপোনালোকে কমেণ্ট কৰিব কোনে কোনে শাক খাই ভাল পায় আমাৰ মাৰ আগতে ঘৰত অলপ অলপ শাক হৈছে খাব পৰা অলপ হৈছে আৰু বেছিকৈ নহ'লেও অলপ হৈছে আৰু খাই ঘৰৰ শাকেই বনাইছোঁ পালেং শাক আপোনালোকৰ শাক খাই বহুত ভালেই লাগে শাক খাই বহুত ভাল লাগে আপোনালোকে বাৰু শাক খাই নাই কমেণ্ট কৰি ক'বচোন শাক সকলোৱে খাব লাগে শাক খালে ভাল হৈছে বনায়ো নহয় কম আৰু শাক ঘৰত যিখিনি শাক পালেং শাক হৈছে মূলা শাক হৈছে ধনিয়া হৈছে এনেকৈ যথেষ্ট শাক হৈছে আৰু খাব পৰাকৈ এইখিনি ঘৰৰ শাকেই আমি খাই আছোঁ এতিয়া আমি দোকানৰ পৰা আহি ভাত পানী খাই খালোঁ এতিয়া ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ পুনৰ আন এটা ব্লগত লগ পাম যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগতে মোৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে